Oh my god, কি খতৰনাক মানে এটা লোকেশন দেখা পাইছো আমি Hello everyone, welcome back to my YouTube channel আৰু মোৰ নাম হল Rabha আপোনালোকে চাই আছে মোৰ YouTube চেনেলটি আজি মোৰ থাম্বনেলটো চাই আপোনালোকে গমে পাইছে মই আজি ক'ত গৈ আছো আৰু বৰ্তমান আছো মই মালিগড়ত আছো আৰু ফ্ৰেণ্ডজনৰ কাৰণে ৱেট কৰি আছো আৰু আজি মই গৈ আছো বকৰ পাৰ্বতী পাহাৰ আৰু ফাইনালি মোৰ ফ্ৰেণ্ড আহি গল আবে বহুত লেট লগাই দিলা তুমি আহোতে তই 10টা বজাত কোনে শুই উঠে মইলে তই বাকি 10টা বজালে শুই থাকে আৰু মোক কই লেট কে আহা বুলি হ'ব একো নাই এতিয়া লেট হৈ গৈছে এতিয়া আমি গৈ আছো পাৰ্বতী পাহাৰ তো ভিডিওটো আপোনালোকে হেকলৈকে চাই থাকক তো বলক ভিডিওটো আমি এতিয়া আৰম্ভ কৰি দিও guys আমি এটা গৈ আছো হাইৱেত আছো আৰু চাওক এয়া হাইৱে বকৰ এইটো বকত যোৱা হাইৱে আমি 30 কিলোমিটাৰ মান আহিলো গুৱাহাটীৰ পৰা আৰু গুৱাহাটীৰ পৰা আপোনাৰ পাৰ্বতী পাহাৰলৈকে টোটাল 70 কিলোমিটাৰ আৰু আমি 30 কিলোমিটাৰ আহিলো আৰু 40 কিলোমিটাৰ মান আছে আৰু আমি 40 কিলোমিটাৰ মান গলে পামগে পাৰ্বতী পাহাৰ ওয়াও মজা ভিউ আগত কিলোমিটাৰ গৈ যোৱা পাহাৰ ঘূৰে আৰু চাওক ভিউ চাওক গৈ দেখা Oh my god, কি খতৰনাক মানে এটা লোকেশন দেখা পাইছো আমি চাওক হে চাৰিওফালে সব হাল গছ সব মানে হাল গছৰ বাগান হয় সব মূল্যবান গছ চাওক পুৰা বাগান এখন পুৰা হাজাৰ গছ আছে ইয়াতে হাল গছৰ চাওক ওয়াও কি 40 কিলোমিটাৰ মান আহিছো আমি গুৱাহাটীৰ পৰা 40 কিলোমিটাৰ আহি আমি মানে সুন্দৰ এটা লোকেশন দেখা পাইছো এই চাওক লোকেশনটো ওয়াও হাজাৰ গছ আছে ইয়াতে সো আমি আৰু 30 কিলোমিটাৰ 40 কিলোমিটাৰ মান গলে আমি পামগে পাৰ্বতী পাহাৰ আৰু বেছি টাইম নাই আৰু আহি আমি ৰাস্তাত সুন্দৰ এটা লোকেশন দেখা পাইছো হে গটিকে ৰখি দিছো ৰাস্তাটোত চাওক ওয়াও কি জেগা মা কসম ওয়াও সব এইটো হাইৱে হয় আৰু মোৰ লগতে ভিডিও কৰি আছে হে গটিকে ৰখি দিলো মা কসম কি জেগা চাওক না কিমান গছ আছে হাজাৰ এইবোৰ সব মূল্যবান শাল গছ থাকে শাল চেগুন এইবোৰ গছ আছে আমি আহি পাৰ্বতী পাহাৰত যোৱা ৰাস্তাটোত সোমালোহি আৰু চিনি তিনি নাপা বহুতকে সুধি আহিলো আৰু সোমাই গলো ৰাস্তাটোত এইটো ৰাস্তা সেইফালে যাব লাগিব আমি সিধা এই ৰাস্তাটোত সিধাৰে গলে পাৰ্বতী পাহাৰখন পাম আৰু এই পিছফালে দেখা পাইছে আপোনালোকে এইখন পাহাৰ দেখা পাইছে মোৰ পিছফালে সেই পাহাৰখনে হ'ল পাৰ্বতী পাহাৰ আৰু তাতে পাৰ্বতী মন্দিৰটো আছে চক দেখাই পাই ইয়াৰ পৰা ও মাই গড কি প্লেচ পুৰা গ্ৰীন এৰিয়া মানে চক পুৰা গ্ৰীন ইয়েলো হৈ আছে গছবিলাক ওয়াও মানে পুৰা পাহাৰখন চাইছে ভালকে মানে চালে মানে পাহাৰখন পুৰা হাতীৰ নিচিনা লাগে দেখাত চাওক না পাহাৰখন হাতী এটা বহি আছে তেনেকুৱা টাইপ লাগে অলপ মানে দেখা পোৱা নাই ভালকে আপোনালোকে খুব দূৰত আছে সেই গতিকে তো বলক আপোনালোকে শেষলৈকে সম্পূৰ্ণকৈ চাই থাকক ভিডিঅ'টো আমি এতিয়া গৈ আছো পাৰ্বতী পাহাৰত তো বলক পাৰ্বতী পাহাৰ পাই গলো আৰু এয়া চাওক মোৰ পিছফালে গেটখন মন্দিৰৰ চ আমি ভিতৰলৈ গৈছো ভিতৰলৈ গৈছো সোমাই এই ৰাস্তাটো চাওক এই ৰাস্তাটো বহুত আপাৰ মানে বহুত ওপৰলৈকে যায় মন্দিৰলৈকে আৰু এই ৰাস্তাটোৰে আমি গৈ আছো কি বতাহ দিছে কি ঠাণ্ডা বতাহ ওৱাও এইবোৰ চাওক চাৰিওফালে শালগছ আছে ধুনীয়া চাহ দি আছে ৰদ চদ নাই সো এতিয়া আমি গৈ আছো খুচকাৰি মজা ওয়েদাৰ 1.5 কিলোমিটাৰ মান খুচকাৰি গলে আমি পাই যাম পাৰ্বতী পাহাৰৰ মেইন প্লেসটো মন্দিৰটো আৰু
1.5 কিলোমিটাৰ পাহাৰৰ ওপৰত খোজকাঢ়ি যোৱাটো ধেমালি নহয় কিন্তু বহুত আপ তাকো বহুত আপত খোজকাঢ়ি গৈ আছোঁ বহুত ভাগৰ লাগিছে আৰু আপোনাৰ গুৱাহাটীৰ পৰা পাৰ্বতী পাহাৰলৈকে টোটেল 65 কিলোমিটাৰমান হ'ব আৰু 65 কিলোমিটাৰ আহি আমি মানে কষ্টৰে ইমান দূৰৰ পৰা কষ্টৰে আহি মানে খুব সুন্দৰ এটা লোকেশ্যন পাই গতিকে বহুত মনটো ভাল লাগি গৈছে চাওক না নাজাৰা চাওক অ' মাই গড কি চুনচান এৰিয়া কোনো নাই না হাল্লা না কি একো নাই পুৰা ধুনীয়া ঠাণ্ডা বতাহ দি আছে আৰু মানে পাহাৰখনত চাওক পুৰা পাথৰেৰে ভৰ্তি চাৰিওফালে পাথৰ ডাঙৰ ডাঙৰ পাথৰ এয়া চাওক চাৰিওফালে ডাঙৰ ডাঙৰ পাথৰ পুৰা পাথৰ গছ আৰু এইবোৰ চব শাল গছ হয় চব শাল গছ আছে চেগুন গছ আছে চব মূল্যৱান গছৰে ভৰ্তি পাহাৰখন আৰু এইবোৰ জংঘল হয় এইবোৰ জংঘলৰ কাৰণে এইবোৰ চব পুৰা জ্বলাই দিয়া হৈ গৈছে পাহাৰখন মানে এইবোৰ চব চাইডি ভৰ্তি হৈ আছে দেখোন চব জ্বলাই দিছে চাগে গছৰ পাত চাৰ এইবোৰ চাওক আজি ছানডে হয় তথাপিতো মানুহ ইমান দেখা পোৱা নাই এতিয়ালৈকে চ' গৈ আছোঁ আমি ওপৰলৈকে আৰু আপোনালোকে চাই থাকক শেষলৈকে ভিডিঅ'টো অ' মাই গড নোৱাৰিছোঁ আৰু বহুত আপত খোজ কাঢ়িব লাগে সঁচাকৈ মানে ইয়াৰ আগতে বহুত খোজ কাঢ়িছোঁ বহুত পাহাৰৰ ওপৰত খোজকাঢ়ি গৈছোঁ কিন্তু এইবাৰ কিয় বা নাজানো অলপ মাথাটো মানে ঘূৰাব লৈছে অলপ ৰেষ্ট কৰি লৈছোঁ আৰু অলপ মাথাটোত মানে পানীটো ঢালি লওঁ কিয় বা আকৌ মাথাটো চক্কৰ আহি আছে কিবা মাথাটো ঘূৰা লাগি আছে গম নাপাওঁ কিন্তু এইবাৰ অলপ কিবা মাথাটো ঘূৰাব লৈছে গৈ আছোঁ কিন্তু পোৱাই নাই এতিয়ালৈকে বহুত আপত হয় অলপ মাথাটো মানে ঘূৰাব লৈছিলে সেইকাৰণে অলপ পানীটো ঢালি ল'লোঁ ঠাণ্ডা পানীটো এতিয়া আকৌ গৈ আছোঁ কি নাজাৰা অ' মাই গড চাওক না কি ভিউ ৱাও আৰু চাওক এই আপোনালোকে দেখা পাইছেনে চিৰিটো আৰু কিমান ওপৰত যাব লাগিব আমি আপত উঠি মাই গড চাই মানে কেনেকুৱা লাগি গৈছে মানে আৰু ইমান ওপৰত উঠিব লাগিব গড একো নাই ডৰকে আগে জিদ হে আমি গৈ আছোঁ এতিয়া আপত উঠি আছোঁ এতিয়ালৈকে পোৱাই নাই আজি আৰু কিমান ওপৰত আছে মন্দিৰটো বাকী তোমাৰ নামটো কৈ দিয়া কি নাম তোমাৰ কিমান্ত ৰাভা ক'ৰ পৰা আহিছা ইয়াতে নেকি ঘৰ হয় নেকি এতিয়া মোৰ ৰাভা হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা বিন্দাছ জন বুলি আছে বিন্দাছ জন ছাবস্ক্ৰাইব কৰি দিবা হা অ' মাই গড আৰু কিমান ওপৰত আছে আৰু মন্দিৰটো নাই বেছি একো নাই দুটা টাৰ্ণিং চেৰালি পাই যাবি বাকী তোমাৰ নামটো কোৱা কি নাম লাচিত বড়ো আৰু তোমাৰ মোৰ নাম শ্ৰী কানাইলাল বড়ো এতিয়া আমাৰ ইয়াতে নেকি তোমালোকৰ ঘৰ ঠিক আছে লগ পাই ভাল লাগিলে চ' আমি গৈ আছোঁ এতিয়ালৈকে পোৱাই নাই আৰু 1.5 কিলোমিটাৰমান আৰু গ'লে আমি পাই যাম ওপৰত গৈ আছোঁ চাওক ওপৰত অ' মাই গড কি ভিউ আছাম খাতাৰনাক ভিউ চাওক আৰু কিমান তলৰ পৰা আমি খোজকাঢ়ি আহিলোঁ চাওক অ' মাই গড এইবোৰ চাওক কি ডাঙৰ ডাঙৰ পাথৰ আৰু পাথৰৰ মাজেৰে আমি এইটো এই ৰাস্তাটোৰে যাম ৰাস্তা বনাই আছে বৰ্তমানলৈকে হোৱা নাই খাতাৰনাক কিন্তু ৰাস্তাটো এইবোৰ চাওক মানে পাথৰ মানে কাটি ৰাস্তা বনাই আছে এতিয়ালৈকে হোৱা নাই সম্পূৰ্ণকৈ সেইটো মোৰ লগৰটো গৈ আছে বহুত ওপৰত গৈ পেলাই এইটো লগৰটো গৈ আছে আৰু ইফালে মই ভিউটো দেখাই দিছোঁ এবাৰ এইটো চাওক এইটো এটা ভিউ হয় এইবোৰ গছ পুৰা সেউজীয়া গছ পুৰা গ্ৰীণ এৰিয়া
কিমান আপত উঠি আছোঁ আমি আৰু ইয়াতে চিম্বল দিয়া আছে ড্ৰিংকিং ন এলাও ইয়াতে ড্ৰিংকিং স্মকিং এইবোৰ কৰাটো নিষেধ ইয়াতে ৱাও কি ডাঙৰ ডাঙৰ পাহাৰ পাথৰ হেৰি চাওক না কিমান ডাঙৰ পাথৰ বাপৰে বাপ ফাইনেলি আমি মন্দিৰটো দেখা পালোঁ ইয়াৰ পৰা এই চাওক এই বগাকৈ টিলাৰটো ওলাই আছে সেইটো হ'ল পাৰ্বতী মন্দিৰ আৰু অকণমান গ'লে পাই যাওঁ আৰু পালোঁৱে আৰু বুলি ক'ব পাৰি পাই গ'লোঁ গাইছ আৰু ইয়াৰ পিছফালে আজি চানডে গতিকে পূজা হৈছে কিবা গাঁৱৰে ইয়াতে মানুহে আহি ইয়াতে পূজা কৰিছে আজি চানডে কাৰণে আৰু এই চাওক মোৰ পিছফালে ফাইনেলি পাই গ'লোঁ পাৰ্বতী মন্দিৰ আৰু ইয়াতে জোতা চোতা খুলি ভিতৰলৈ যাওঁ কি মজা প্লেচ এখন চিৰি পাই গ'লোঁ আৰু ওপৰলৈ গৈ আছোঁ এতিয়া ফাইনেলি গাইজ মন্দিৰৰ ভিতৰত সোমাই গ'লোঁ আৰু মই মন্দিৰৰ পৰিৱেশটো দেখাই আছোঁ আপোনালোকক এইটো হয় পিছফালে মোৰ মেইন মন্দিৰটো পাৰ্বতী মন্দিৰ আৰু মই অকণমান মন্দিৰৰ মানে ছাইডত আছোঁ ৱাও কি ধুনীয়া বতাহ বলি আছে আৰু মোৰ পিছফালে চাওক ভিউটো পূৰা মানে ফগ পৰি আছে কুঁৱলী আৰু ধুনীয়া মানে ঠাণ্ডা বতাহ দি আছে আপোনালোকে চাগে পিছ ছাইডৰ বেকগ্ৰাউণ্ডটো চায়ে গম পাইছে প্লেচটো কেনেকুৱা হ'ব অ' মাই গড ইমান মানে কষ্টৰে ইমান মানে দূৰৰ পৰা মানে খোজকাঢ়ি আহিলোঁ বহুত পাহাৰৰ ওপৰলৈকে গতিকে মানে ওপৰত আহি আচল মানে মজাটো আৰু আচল ভিউটো ফাইনেলি মানে পাই গ'লোঁ আমি গতিকে মানে পূৰা গোটেই ভাগৰ চাগৰ চব নাইকিয়া হৈ গৈছে আৰু চাওক কি বতাহ ৱাও কৈছোঁ মানে ইউনিক এটা মানে ভিউ দেখা পাইছোঁ মানে প্ৰথমবাৰ জীৱনত এনেকুৱা মানে সঁচাকৈ লাইফত মানে প্ৰথমবাৰ এনেকুৱা ভিউ দেখা পাইছোঁ মানে অসমত দিছ ইজ আৱাৰ আছাম চাওক অসমৰ ভিতৰতে ইমান সুন্দৰ ইমান ধুনীয়া জেগা আছে মানে ভবা নাছিলোঁ কেতিয়াও ফাইনেলি চাওক ভিউটো মোৰ ফ্ৰেণ্ডজন বৰ্তমান পূজা কৰি আছে আৰু অকণমান পিছতে মোৰ ফ্ৰেণ্ডজনৰ হৈ গ'লে মই পূজা কৰিম আৰু মই মন্দিৰৰ চাৰিওফালে এবাৰ ঘূৰি আছোঁ মানে দেখাব চেষ্টা কৰি আছোঁ আপোনালোকক মন্দিৰৰ চাৰিওফালৰটো ধুনীয়া ৱেডাৰ কৰি আছে অকণমান পিছত বৰষুণ দিব চাগে বতাহ দি আছে ঠাণ্ডা বতাহ বলি আছে আৰু মন্দিৰৰ চাৰিওফালে ঘূৰি আছোঁ মই এতিয়া এইটো পাথৰৰ ওপৰত যাওঁ মন্দিৰৰ পিছফালে আহিছোঁ মই এতিয়া মন্দিৰৰ বেক চাইডটো আৰু সেয়া এইটো পাথৰৰ ওপৰত আছোঁ মই আৰু মোৰ পাথৰৰ ওপৰৰ পৰা ভিউ তলত চাওক ৱাও ইয়াতে লিখা আছে মন্দিৰৰ ছাদৰ ওপৰত উঠা নিষেধ ছাদৰ ওপৰত নাই উঠা বাৰু এতিয়া মই পাহাৰৰ মানে পাথৰৰ ওপৰত উঠিছোঁ দিছ ইজ আৱাৰ আছাম ৱাও ক'ব গ'লে এটা কথা মানুহে কয় কষ্টৰ ফল সদায় মিঠা গতিকে আমি গুৱাহাটীৰ পৰা আহি মানে বহুত দূৰৰ পৰা আহি আৰু বহুত পাহাৰৰ ওপৰত মানে কষ্টৰে উঠি ফাইনেলি আমি পাৰ্বতী পাহাৰৰ মন্দিৰটো পাই গ'লোঁ আৰু আমি এতিয়া মানে নিজে মানে ফিল কৰি আছোঁ কেনেকুৱা এটা পৰিৱেশত কেনেকুৱা এটা মানে লোকেশ্যনত আহি পাইছোঁ ফাইনেলি আমাৰ কষ্ট যিমান আগতে যিমান কষ্ট হৈছিলে যিমান ভাগৰি আছিলোঁ আমি এতিয়া বৰ্তমান যেতিয়া মানে মন্দিৰটো পোৱাৰ লগে লগে আমাৰ এতিয়া চব ভাগত নাইকিয়া হৈ গৈছে সঁচাকৈ মানিছোঁ আৰু ককাহঁতৰ দিনত আৰু আমাৰ দেউতাহঁতৰ দিনতো পূজা কৰি গ'ল তাৰ পৰা আমি এতিয়া বৰ্তমান পূজা কৰি আছোঁ
তো মানে মোটামুটি 300 বছৰ 400 300 বছৰো কম হোৱা নাই তেতিয়াতো চাগে অকল পাথৰটো আছিল অকল পাথৰ আছিলে আপোনাৰ এইবিলাক নাছিলে আপোনাৰ মানে সেই সময়ত আপোনাৰ আমি যেতিয়া মানে দেখিছোঁ সৰু সৰুৰ পৰা তেতিয়া সাধাৰণকৈ এনে খেৰৰে মানে চালি এখন দি পেলাই পূজা কৰি পেলাই গৈছিল তেতিয়া এইবিলাক নাছিলে মানে বহুত মানে হেৰি হৈ আছে তাৰপিছত এইবিলাক গভৰ্ণমেণ্টে বনোৱা হৈ গ'ল এইবিলাক গভৰ্ণমেণ্টে বনোৱা নাই আপোনাৰ এইটো আমাৰ এই বকো সমষ্টিৰ আপোনাৰ MLA জ্যোতি দাস MLA তেখেতে এইটো বনাই দিয়া হৈছে এই মানে পাৰ্বতী পাহাৰখনত মেইন অহাৰ কাৰণ বহুতে মানে বহুত দূৰৰ পৰা আহে আৰু অহাৰ কাৰণ হ'ল এটাই মানে ইয়াৰে ছানৰাইজটো বহুতে চাবৰ কাৰণে আহে মৰ্ণিং আৰু এই ছানৰাইজটো চাবৰ কাৰণে আপোনালোকে মৰ্ণিং আহিব লাগিব মৰ্ণিং 5টা বজাত আহি ইয়াতে উপস্থিত হ'ব লাগিব আৰু আমাৰ আহাতে বহুত লেট হৈ গ'ল সেই গতিকে আমি চাব নোৱাৰিলোঁ পূৰা বতাহ দিছে বৰষুণ দিব আৰু এতিয়া পূৰা ঠাণ্ডা বতাহ দিছে চ' গাইজ আমি জাষ্ট মন্দিৰৰ পৰা ওলাই দিলোঁ আৰু এতিয়া সন্ধিয়া হৈ আহি আছে আৰু বৰষুণো দিব চাগে বহুত আন্ধাৰ কৰি আহিছে আৰু এতিয়া আমি ওলাই দিলোঁ মানে তলত নামি গৈ আছোঁ মানে সঁচাকৈ প্ৰথমবাৰ আহিছিলোঁ পাৰ্বতী পাহাৰখনত গতিকে আহি খুব ভাল লাগিলে বহুত মানে দেখা নাছিলোঁ মানুহৰ পৰা মুখৰ পৰা শুনিছিলোঁ মানে পাৰ্বতী পাহাৰৰ মানে কথা গতিকে আজি ফাইনেলি নিজে আহি চকুৰ আগত দেখিলোঁ আৰু গম পালোঁ সঁচাকৈ বহুত ভাল লাগিছে আহি চ' এতিয়া আমি গৈ আছোঁ এই চাওক পূৰা জুই জ্বলি আছে এইবোৰ পাহাৰত পূৰা বহুত মানে নিজে এইবোৰ জুই লাগি বিয়পি ওপৰলৈকে গুচি যায় এই চাওক পূৰা জুই জ্বলি আছে চ' গাইছ আজিৰ এই ভিডিঅ'টো ইয়াতে শেষ কৰি দিছোঁ আৰু আপোনালোকে মোৰ আজিৰ এই ভিডিঅ'টি চাই কেনেকুৱা পালে কমেণ্টত জনাব আৰু ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু না কি কোৱা বহুত কষ্টৰে বহুত দূৰৰ পৰা আহিছোঁ বহুত কষ্ট কৰিলোঁ চ' গাইছ আজিলৈ ভিডিঅ'টো মই এইখিনিতে শেষ কৰিছোঁ তো বাই এনজয় অসম